আমি অসমীয়া ভোট জলকীয়া নিতুমণি শইকীয়া সৃষ্টিমূলক অসমীয়া। নমস্কাৰ প্ৰিয় দৰ্শক, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। সকলোকে স্বাগতম জনাইছোঁ দ্য AS01 ব্লগলৈ। ইমান সুন্দৰ মন্দিৰটো চাওকচোন এবাৰ, বাছ মজা লাগি গ'ল। আৰু এনেকুৱা পৰিৱেশত ওলাই আহিলে মনটোও ভাল লাগি যায়। গাঁৱলীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়া। মানে গৈ আছোঁ আমি লগৰজনৰ মোমায়েকহঁতৰ ঘৰলৈ। সিও বহুত দিন যোৱা নাই আৰু বিহু আমাৰো ঘৰ বাৰু গাঁৱতে লাগে। যিহেতু বাইক চলালে মোটোভ্লগ মানে যিহেতু নাই মোবাইলৰ পৰা ব্যৱস্থাও নাই, তাৰ কাৰণে কি কৰিছোঁ, পিছফালে বহি লৈছোঁ আৰু পূৰা ভিডিঅ' কৰি গৈ আছোঁ। আৰু এনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে আমি গৈ আছোঁ দুয়োজনে। তো ভাল লাগিল, ধুনীয়া পৰিৱেশ একেবাৰে। আপোনালোকেও নিশ্চয় ভাল পালে। হৈ যান তুমি হবা পৰি, দুয়ো হাতত ধৰা ধৰি কৰি আমি সৰগলৈ যাম। হৈ যান। ৰাস্তাটো একেবাৰে বেয়া, গাটা গোটা হয়নে? বনাব চাগে, এইবিলাক চব পেলাই থৈছে, যিহেতু বনাবহে আৰু এনেকৈ সময়ো যথেষ্ট হ'ল আৰু আমিও ঘৰৰ ফালে যোৱাৰ সময় হ'ল। তাৰ কাৰণে শেষৰবাৰৰ বাবে আপোনালোকক এইখিনি পৰিৱেশটো দেখাইছোঁ। এটা সুন্দৰ পৰিৱেশ, আৰু যিহেতু তাত ভিডিঅ' বনোৱা নাই কাৰণ সকলো মানুহ কমফৰ্ট